নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ NMB ষ্টাডি চাইট চেনেলটোলৈ। জেনেৰেল নলেজৰ যোৱা বছৰৰ কুৱেশ্যন কিছুমান ডিছকাশ্যন কৰি আছোঁ। আছাম পুলিচৰ যিটো ৰিটাৰ্ণ এক্সাম হ'বলৈ গৈছে গৈ আছে AB, UB, PDO, লগতে অন্যান্য যিবিলাক পৰীক্ষা আহিব লগা আছে এই সকলোবিলাক পৰীক্ষাৰ সহায় হোৱাকৈ এই সিৰিজ এটা চলাই থকা হৈছে জেনেৰেল নলেজৰ। এইটো হ'ব ইয়াৰ দ্বিতীয় খণ্ড। আগৰ ভিডিঅ'টো যদি চোৱা নাই তো আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে চাই ল'ব। আৰু পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটো যদি চাই আছে তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব নতুন নতুন ভিডিঅ'ৰ আপডেট পাই থাকিব। তো আহক প্ৰথমটো কুৱেশ্যনেৰে সৈতে আৰম্ভ কৰোঁ আজিৰ ছেশ্যনটো। মাউণ্ট আবু ক'ত অৱস্থিত? বিন্ধ্যা পৰ্বত, নীলগিৰি পাহাৰ, আৰাৱলী পৰ্বত নে বৰাইল পাহাৰ? ইয়াৰে শুদ্ধ উত্তৰ হ'ব আৰাৱলী পৰ্বতত মাউণ্ট আবু অৱস্থিত। মাউণ্ট আবুত আছে দিলৱাৰা জৈন টেম্পল, জৈন মন্দিৰ আছে। আৰাৱলী পৰ্বত কোনখন ৰাজ্য সিঁচৰিত হৈছে এইটো এটা আহে। আৰাৱলী পৰ্বত আপোনাৰ ৰাজস্থান, মধ্যপ্ৰদেশ, এনেকৈ হাৰিয়ানা হৈ কিনে এনেকৈ কেইখনমান ৰাজ্যত সিঁচৰিত হৈছে। নীলগিৰি পাহাৰ আছে দক্ষিণাত্য ফালে, বৰাইল পাহাৰ আছে অসম। গতিকে এইবিলাক বস্তু চাই ৰাখিব, কুৱেশ্যনবিলাক এনেকৈ চাব লাগিব, যিকোনো কুৱেশ্যন আহিব পাৰে। কুৱেইটৰ মুদ্ৰা কি? মুদ্ৰা এখন দেশৰ ৰাজধানী, মুদ্ৰা, কাৰেঞ্চি, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এক্সামবিলাকত আহিয়ে থাকে। তো ইয়াৰে সুধিছে ৰুপিয়া, দিনাৰ, ডলাৰ আৰু ৰুপিয়া। ইয়াৰে শুদ্ধ উত্তৰটো কোন হ'ব? কুৱেইটৰ সদায় কুৱেইটি দিনাৰ বুলি কয়, তেওঁলোকে দিনাৰ হেৰি কৰে। বাকী অন্যান্য আছে, আৰু আলোচনা কৰিম অন্য ভিডিঅ'ত। নেক্সট আপোনাৰ বাৰাণসী কোন নদীৰ পাৰত অৱস্থিত? গতিকে কোনখন নদীৰ পাৰত কোনখন ৰাজ্য অৱস্থিত সেইটো চাবলৈ আহে পৰীক্ষাবিলাকত। তো ইয়াৰে হ'ব শুদ্ধ উত্তৰটো কোচি, ব্ৰহ্মপুত্ৰ, যমুনা আৰু গংগাৰ শুদ্ধ উত্তৰ গংগা। যমুনা নদীৰ পাৰত আছে আমাৰ তাজমহল। নেক্সট কুৱেশ্যন, সন্তোষ ট্ৰফী কি খেলৰ লগত জড়িত? খেলৰ কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট, চব পৰীক্ষাতে আহে। এইটো ট্ৰফি, সন্তোষ ট্ৰফি ক'ত? ক্ৰিকেট, ফুটবল, হকী নে বেডমিণ্টন? শুদ্ধ উত্তৰ হ'ব ফুটবল, সন্তোষ ট্ৰফি। দেওধৰ ট্ৰফি আছে, অন্যান্য বহুত ট্ৰফি, এইবিলাক চাব লাগিব মতে। জাষ্ট এটা মই কুৱেশ্যন দিছোঁ, গতিকে আপুনি ইয়াৰে ভিতৰত গোটেইখিনি টপিক চাই ল'ব, টপিকটো এৰিব নোৱাৰে এইবিলাক। নেক্সট কুৱেশ্যন, চাণক্যৰ আন এটা নাম কি? চন্দ্ৰগুপ্ত, কৌটিল্য, বাণভট্ট নে চালুক্য? ইয়াৰে শুদ্ধ উত্তৰ কৌটিল্য হয়, কৌটিল্য। আন এটা আৰু আছে নাম বিষ্ণুগুপ্ত। বিষ্ণুগুপ্ত তেওঁ কাৰ ৰাজভাৰ আছিল? তেওঁ আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ মন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন হ'ব ডাক বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ডাক বংশ শ্বেৰশ্বাহ চুৰি, বাবৰ, কুতুবুদ্দিন আইবাক নে আকবৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুতুবুদ্দিন আইবাক। বাবৰ হৈছে মোগলৰ। নেক্সট কুৱেশ্যন, জালিয়ানাবাগ হত্যাকাণ্ড ক'ত হৈছিল? চণ্ডীগড়, দেহৰাদুন, অমৃতসৰ নে পাটিয়ালা? শুদ্ধ উত্তৰ হ'ব অমৃতসৰ। কিমান চনত হৈছিল? 1919 চনত। ডেটটো চাই থ'বচোন, ডেটটো ইম্পৰ্টেণ্ট। নেক্সট, একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়া কৰা বলক কি কোৱা হয়? এইটো এটা চাইন্সৰ কুৱেশ্যন। টনা, শক্তি হ'ব, এইটো শক্তি। চাপ নে কাৰ্য? শুদ্ধ উত্তৰ হ'ব ইয়াৰে
একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়া কৰা বলক চাপ বুলি কোৱা হয়। পৃথিৱীৰ ফুটকত আটাইতকৈ প্ৰচুৰ পৰিমাণৰ মৌল কি? আইৰণ, চিলিকন, অক্সিজেন নে হাইড্ৰজেন? শুদ্ধ উত্তৰ হ'ব ফুটকত অক্সিজেন বেছি আছে। বায়ুমণ্ডল হ'লে হেৰি হ'ব নাইট্ৰজেন। নেক্সট, মহেঞ্জোদাৰো চহৰ কেতিয়া আৱিষ্কাৰ হৈছিল? 1924 চন, 1920 নে 1922 নে 1917? শুদ্ধ উত্তৰ হ'ব 1922 চনত। নেক্সট কুৱেশ্যন, সংস্কৃত ব্যাকৰণ অষ্টাধ্যায়ী কোনে ৰচনা কৰিছিল? বেদব্যাস, পাণিনি, শুকদেৱ নে বাল্মীকি? শুদ্ধ উত্তৰ পাণিনি। ঋগ্বেদত কিমানটা স্তোত্ৰ আছে? 1000টা, 1028টা, 1035টা নে 1045টা? ঋগ্বেদ হ'ল আটাইতকৈ পুৰণি বেদ আৰু ইয়াত 1028টা স্তোত্ৰ আছে। 1028টা আছে। বুদ্ধচৰিত কোনে লিখিছে? অশ্বঘোষ, নাগসেন, নাগাৰ্জুন নে বসুমিত্ৰ? শুদ্ধ উত্তৰ অশ্বঘোষ। ৰাষ্ট্ৰীয় একতা দিৱস কোনে তাৰিখে পালন কৰা হয়? 13 অক্টোবৰ, 16 অক্টোবৰ, 19 অক্টোবৰ নে 31 অক্টোবৰ? শুদ্ধ উত্তৰ 31 অক্টোবৰ। ইম্পৰ্টেণ্ট এইবিলাক। তো আজিলৈ এইখিনিয়ে আছিলে ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে আছাম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা অন্যান্য যিটো টেটৰ হওক অন্যান্য এক্সামবিলাকৰ প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰক, আৰু যিমান পাৰে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, আৰু অন্য এটা নতুন ভিডিঅ'ত লগ পাম। তো আজিলৈ ইমানখিনিয়ে, ধন্যবাদ। জয় অসম। ঠিক আছে।